BJP atom koti ke model auditorium horning kan ke thompling eta phita che patang te det AJYCP ni phai ke prayer ni ke ase bogajan district committee abitung atom pet patir pipong Sachin Das pen ka bonda pon kion po alamarjan kriya chiklo ni phai kre pho arni rata hon jaya long klangpo BJP atom koti ke model auditorium horning kan ke thompling eta phita che patang te det AJYCP Kedam tang ni phai ke barni AJYCP Central Committee Executive Member Jitu Phukan lapet AJYCP Bogajan Regional Committee atoma hen pen Assam Chief Minister Phan Pimpura lo panong ponsi Bogajan SDO Sivira Sai Hemalong Diplen Command Election Officer Ari Deng Pajirta Pimpura long ki jongpon laki kedam tang 2018-19 aning kana parim Assam Chief Minister Sarbananda Sanwar Ari Deng pen Bogajan Block Office thengno along model auditorium hor it is estimated amounts of 10 crores atangka pen kikim ponja phanu jok par japtikang hala sonu jok ki sompona hot non kidobom MLA Dr Numor Momin Vice Speaker Assam Legislative Assembly alang lila pen KACCM Dr Tuliram Rong hangatum pen chenglo kithe kiting atum chetong dun bonta isining tok memi alama bangke bangso mother auditorium hor kikim contractor kachikrong abang nu jok par japrong pen anpar akili pini arni anta ke claim patang pon pede Bangsonu jok parja prongki ningkan ke thoman pleng tanglo bonda BJP atum pini arni anta bangso model auditorium hor bogajana long chepa tang pon pedasi biko rata phan amek rengnor kachong thui lasi pini AJYCP Jitu Phukon lapen AJYCP Bogajan Regional Committee atum Assam Chief Minister Dr Himanta Biswa Sharma phan panongsi Bogajan SDO Ari Deng Pimpura lo pajir ponpo News Desk Report Time News Diphu কলাক্ষেত্ৰৰ নিৰ্মাণৰ বাবে ধাৰ্য কৰা হৈছিল এই নিৰ্মাণ ধাৰ্য কৰাৰ পিছতেই 2020 চনৰ 27 নৱেম্বৰ তাৰিখে সেই সময়ৰ বিজেপি চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত কাৰ্বি আংলঙৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাং আৰু বোকাজানৰ বিধায়ক ডক্টৰ নুৰ্মল মমিঙৰ উপস্থিতিত আৰু বোকাজানৰ ৰাইজৰ সহযোগত ইয়াতে এতিয়া এটা আটকধুনীয়া কলাকেন ক্ষেত্ৰ আধাহিলা স্থাপন হৈ গৈছে কিন্তু বিগত দিনবোৰত আমি দেখিবলৈ পালো যে 20 বৰ্ষৰ 27 নৱেম্বৰ পিছৰ পৰা কলাক্ষেত্ৰটো নিৰ্মাণ হ'ব বুলি বোকাজানবাসী ৰাইজৰ এটা দাবী আৰু এটা আশা আছিল কিন্তু কালৰ ক্ৰমত আমি দেখিলো যে কলাক্ষেত্ৰটোত দুটামান খুঁটা খাৰা কৰি পেলাই আজি 2023 বৰ্ষ শেষ হ'বহি হ'ল এতিয়ালৈকে এই কলাক্ষেত্ৰটো নিৰ্মাণ হৈ নুঠিলে চৰকাৰ একেখনে তেতিয়াও বিজেপি চৰকাৰ আৰু এতিয়াও বিজেপি চৰকাৰ মাথো মুখ্যমন্ত্ৰী আসনখন সেই সময়ত সৰ্বানন্দ সোণোৱালে অধিষ্ঠ হৈছিলে অলংকাৰিক তেওঁ চলাইছিলে আৰু এতিয়া মুখ্যমন্ত্ৰী আসনখন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে গ্ৰহণ কৰিছে কিন্তু আমাৰ এটা নৱছত্ৰ পৰিষদৰ দাবী কি বোকাজানবাসী ৰাইজৰ তথা ইমান দিনীয়া এটা সপোন আছিলে যে ইয়াত যদি আটকধুনীয়া যদি কলাক্ষেত্ৰটো 10 কোটি টকাৰ নিৰ্মাণ সাপেক্ষে হোৱাৰ কথা হৈছিলে আজি কোপতি কিয় নহল যিজন ঠিকাদাৰে ইয়াত কামটোৰ পাইছিলে সেই ঠিকাদাৰজনে কামটো অৰ্ধনিমিত্তৰ অৱস্থাতে সকলোখিনি বস্তুকে ইয়াৰ পৰা লৈ গ'ল ইয়াত কিবা ৰাজনৈতিক ষড়যন্ত্ৰ হ'ল নেকি সেইকাৰণে আমি যুৱছত্ৰ পৰিষদে দাবী জনাইছো যে চৰকাৰখনে দুৰ্নীতি সহনশীল বুলি তথা দুৰ্নীতি নিকা কৰিম বুলি তেখেতলোকে প্ৰতিশ্ৰুতি দি পেলাই চৰকাৰলৈ আহিছিলে চৰকাৰ শাসনভাৰ গ্ৰহণ কৰিছিলে এতিয়া বিজেপি শাসিত চৰকাৰখনে দুৰ্নীতি নিষেধ কৰি কোৱাত বোকাজানত ৰাইজৰ দীৰ্ঘদিনীয়া দাবীটো কেতিয়া কাৰ্য তেওঁলোকে পৰিণত কৰিব কলাক্ষেত্ৰটো কেতিয়া ইয়াৰ পৰা সম্পূৰ্ণভাৱে হৈ উঠিব কাৰণ বোকাজানবাসী ৰাইজৰ চিলনীজানৰ পৰা লাহৰীজানলৈকে এটা কলাক্ষেত্ৰ নোহোৱা কাৰণে বা অডিটৰিয়াম নোহোৱা কাৰণে ৰাইজৰ ইয়াত যিকোনো সভা সমিতি ৰাজহুৱা স্বাৰ্থত যিকোনো জড়িত কাৰ্যসূচী সভা সমিতি ল'বলৈ বহু অসুবিধাৰ সৃষ্টি হৈছে সেইবাবে আমি আমাৰ এই যুৱছত্ৰ পৰিষদৰ আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি ক'ব বিচাৰিছো যে অতি শীঘ্ৰে কলাক্ষেত্ৰটো নিৰ্মাণ কাৰ্যসূচী আৰম্ভ কৰিব লাগে আৰু যদি এই 10 কোটি টকাত যদি কিবা দুৰ্নীতি বা কেলেংকাৰী হৈছে তেওঁলোককো তদন্তৰ আওতালৈ আনি পেলাই যোনেই নহওক শাস্তি দিবৰ বাবে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আপোনালোকৰ থৰেদি
Nifai ke prayer ni ke se Bogojan District Committee abitung otum pen patir pi ponsi manthi so sarumanthi be rong along inot anim so pe jirsona signar pe alang le Assam Sahil ke or Thakur Memorial Komfu Championship surihini ra inkore ke thamalong pen gold medalist under silver medalist Thaluson ni anong e chipalong dun Labangsa jami ke paman pon adim Cotton University Indoor Stadium go hatiarong supialong si paman pon lo. Bangsa along karcho along keja pon Raju Ingling President KSA BDC Desoitiron, Secretary KSA BDC Sarmen Tiso Vice President KSA BDC Busoning T Games and Sports Secretary, KSA BDC Gobin Bay Organizing Secretary, KSA BDC Anirson Teron President Arnam Langpi Brown Satumpen Karbi Poho Pen Archopon News Text Report Time News Diphu. Creative law ni phai keper ni ani kastam por phai truck malom Diphu singhaso na hoter arai kiun pola marjan translate paklang pontang lo kiun pola marjan kilang ponong jila ke the arithmetic section po YouTube channel long non ke bang jikre ni phai kre for ni lang pon iklong po Diphu rong supialong kedo inosa chindas obi kimia bang pu hindi alam arjan pen kabonda pon kiun po alam arjan rat athing no paklang pon da po Bangsa alam arjan ciparjan bang phuleke Sachin Das lapen ciparjan bang phi Rimpi Das lapen Apuar Nandi Amparta labangsa alam arjan atomu ketok laki ciparjan bang phu Sachin Das lapen kiching penon bangsa alam arjan tangdet an dihin kirabdun abang laki ake hai radips ahin pensi pedor dunlo bangsa alam arjan jasemet pet ovi kimi akayatum aot adur ke do ke thak lapet ipi ipua phan manpeng kachipi pon thekjia tumu pensi paklang ponpo laben labang so lamarjan mohor kinep laki Diphu angkang along pensi pador pon luputa Sachin Das pen nang pachini dun News Text Report Time News Diphu এতিয়া আমাৰ এটু মই বিচাৰো যে এটু ভিডিওটো 15 অক্টোবৰত আহি আছে দি ৰিদমিক সচিন চেনেলত তো আপোনালোকে সবে দেখা পাব তাতে মই বিচাৰো যে এটু ভিডিওটো অকল ইয়ং জেনাৰেশ্যন নহয় আমাৰ মাক দেউতাক আমাৰ ডাঙৰ ভাইটি ককাইটি সবে যাতে দেখে কাৰণ কি আমি ইয়াতে এনেকুৱা এটা টপিক লৈছো মই এটা সব মই ৰিভিল কৰিব পৰা নাই কাৰণ কি 15ত আমাৰ ফিল্মটো আহি আছে মই যদি এতিয়া ৰিভিল কৰি দিও পুৰা ইন্টাৰেষ্টটো মানে বেয়া হৈ যাব এই কাৰণে মই ভাবি আছো যে আপোনালোকে 15ত চাওক কিন্তু এটো যোনটো এটা টপিক হয় এটো এটা সোশ্যাল অ্যাৱেৰনেছৰ ওপৰত আমি বনাম আপোনালোকে পুৰা সব পাব লাভ কমেডি অ্যাকশন ড্ৰামা ফ্যাক্ট সোশ্যাল মেসেজ সব পাব কিন্তু আমাৰ এটো মেইন টপিকটো এটা সোশ্যাল মেসেজ যোনটো আমি মানে এটো দিব বিচাৰো আৰু আমাৰ পৰা এটো ভিডিওৰ পৰা যদি কোনোবা এটা ফ্যামিলি বা এটা লৰাৰো যদি লাইফ যদি ভাল হয় যাতে আমি মানে এটোৰ পৰা বহুত সুখী হম আৰু হেতুৱে আমাৰ কথা মেইন টপিকটো কি লৈছা মেইন টপিকটো লৈছো যে আজিকালি ইউথে যে আপোনাৰ ফ্যামিলি প্ৰেছাৰ জবৰ প্ৰেছাৰ হেতু লৈ কিনি যে সুইসাইড এটেম্প্ট যে কৰি লয় হেতু যে একচুয়ালি কৰিব নালাগে একচুয়ালি এটো এটা কনসেপ্টৰ মই অকমান পাৰ্সেন্টেজে কৈছো আপোনালোকক তো মই বিচৰা নাই যে পুৰা কনসেপ্টটো মই ৰিভিল কৰো কিয় পুৰা কনসেপ্টটো ৰিভিল কৰিলে তো পুৰাই কৈ দিম ষ্টৰীটো তো সেই কাৰণে কনসেপ্টটো হেতুৱে হয় যে সুইসাইড এটেম্প্ট কৰিব নালাগে আৰু বাকি আপোনালোকে চাব 15ত আহি আছে ভিডিও দি ৰিদমিক সচিন চেনেলত চাব পাৰিব মেইন টপিক যে সুইসাইড সিলেক্ট কৰিছা ইয়াৰ আনত কিবা ৰহস্য আছে নেকি আছে আছে যেনেকা সুইসাইডটো একচুয়ালি সুইসাইড মানে আমি যেনেকা কো আত্মহত্যা এটো আত্মহত্যা নহয় এটো একচুয়ালি মাৰ্ডাৰ হয় তো এটো মাৰ্ডাৰটো কিহৰ হয় আৰু কোনে কৰে হেতু আমি দেখুৱাম ভালদৰে দেখুৱাম আৰু এইটো যে সুইসাইডটো যে কৰিব নালাগে আৰু পঢ়া শুনাটো যে অকল জব পোৱাৰ কাৰণে নহয় আমি মানুহে মিডল ক্লাছ ঘৰৰ ল'ৰা ছোৱালী বিলাকে কি ভাবে যে আমি পঢ়া শুনা কৰি কিনি জব লৈ লম হৈ যাব কিন্তু একচুৱেল যে পঢ়া শুনাটো আমাৰ যে জব ল'ব কাৰণে নহয় আমি এইবিলাক বস্তুকে মিলাই কিনি এটা ধুনীয়া এটা কনসেপ্ট ওলাইছো আমি ভাবি আছো যে এইটো আপোনালোকে চাই কিনি ভাল পাব তাকে তো ঠিক আছে কি প্ৰডিউচাৰ স্পন্সৰ কৰি আছে মোৰ নিজৰ বাইদেউ সুজাতা দাস ফেব্ৰিক ৱৰ্ল্ডৰ পৰা তাৰ নিজৰ পেজ আছে ফেব্ৰিক ৱৰ্ল্ড তো তাৰ পৰা আমাৰ ফুল ভিডিওটো স্পন্সৰ হৈ আছে আৰু লগতে মোৰ ফ্ৰেণ্ড ৰাজদীপ হিৰ পৰাও মানে স্পন্সৰ হৈ আছে আৰু ডাইৰেক্ট ষ্টৰী ৰাইটিং স্ক্ৰীন প্লে মই নিজে কৰোঁ প্লাছ মোৰ ফ্ৰেণ্ড এজন আছে সৌৰভ ক'ত আছে এইটো সৌৰভ সিও মোক স্ক্ৰীন প্লেত অকণমান সহায় কৰি দি দিয়ে কিন্তু ফুললি ডাইৰেকশ্যনটো মোৰে থাকে ডাইৰেকশ্যন মোৰ থাকে ষ্টৰী মোৰ থাকে
একচুৱেলি মই এটা কথা ক'ব বিচাৰোঁ যে এইটো ফিল্মটো মোৰ